জুবিন গাৰ্গ মাত্ৰ এটি নাম নহয়, যাৰ নামটি শুনিলে আমাৰ অসমীয়াৰ মন প্ৰাণ হিয়া সকলো উজাৰি তেখেতৰ নামতে দিবলৈ মন যায়। সেই ব্যক্তিগৰাকীয়ে হৈছে মানৱৰূপী আমাৰ ভগৱান জুবিন গাৰ্গ। আৰু আমি জুবিনদাৰ এই বিপদৰ সময়ত এই অনাকাংক্ষিত ঘটনা যিটো হৈ গ'ল, এই ঘটনাটিৰ সময়ত সঁচাকৈ গোটেই অসমবাসী বহুত মৰ্মাহত হ'লোঁ। আৰু জুবিনদাৰ এনেকুৱা মহাপ্ৰয়াণ হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। এতিয়া কথা হ'ল, জুবিনদা কোন আছিলে বুলি ক'লে আমি কেনেদৰে তেখেতক চিনাকি দিম? ভৱিষ্যত প্ৰজন্মক আমি যদি ক'ব লাগে, জুবিনদা কেৱল এজন মানুহেই নাছিলে, তেখেত এগৰাকী মানৱৰূপী ভগৱান তথা তেখেত এজন ব্যক্তিত্ব নহয়, এটি অনুষ্ঠান হিচাপে আমি তেখেতক মানে পৰিগণিত কৰিব পাৰোঁ। কিয়নো জুবিনদা য'ত আছিলে তাত লাখ লাখ মানুহে জীৱিকাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছিলে। উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ, তেখেতৰ লগত অতি কমেও 20 জন ব্যক্তিৰ এটি গোট যিকোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে তেওঁৰ লগত যায়। আৰু সেই 20 জন ব্যক্তিৰ ঘৰত 4জনকৈ হ'লেও পৰিয়াল আছে। আৰু সেই 4গৰাকী পৰিয়াল যদি আমি পূৰণ কৰোঁ, তেনেহ'লে 80গৰাকী মানুহ হ'ল। এই 80গৰাকী মানুহৰ পেটৰ ভাতমুঠি যিদৰে মোকলাই আছিল জুবিনদাই, সেই বস্তুটো চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল। তেওঁলোকে যিটো লাইফষ্টাইলত চলিছিলে, জুবিনদাৰ মিউজিচিয়ান হিচাপে যিটো এটি সন্মান আছিলে সমাজত, সেই বস্তুটো এতিয়াৰ পৰা নোহোৱা হৈ গ'ল। জুবিনদাই মানুহে নজনাকৈ, ঘৰৰ মানুহে নজনাকৈ, গৰিমা বৌৱে নজনাকৈ, জুবিন ফেন ক্লাবে নজনাকৈ জুবিনদাই কিমান শত সহস্ৰ মানুহক হেল্প কৰি থৈছে। জুবিনদাৰ মৃত্যুৰ পিছত সেয়া কিন্তু জল পটকৈ ওলাই পৰিছে। আৰু মানুহবিলাকে আহি নিজে নিজে ক'ব ধৰিছে যে আমাক এনেকুৱাকৈ হেল্প কৰিছিলে, আমাক তেনেকুৱাকৈ হেল্প কৰিছিলে, নহয় জানো? এই যে ছোৱালী এজনীৰ যে দুয়োটা চকু ভগৱানে মানে যেতিয়া জন্ম দিছিলে, তেতিয়া যে দুয়োটা চকু বেয়া আছিলে, তেতিয়া যে ছোৱালীজনীক জুবিনদাই কৈছিলে যে মই তোমাক চোৱাৰ ব্যৱস্থা কৰি দিম, তোমাক মই চাব পৰা কৰি দিম, হয়নে? আৰু ছোৱালীজনীয়ে যে কৈছিলে যে জুবিনদা আপোনাক মই চাব বিচাৰোঁ, আপুনি কেনেকুৱা? গতিকে জুবিনদা সঁচাকৈ এগৰাকী মানৱ দৰদী শিল্পী আছিলে। সেইবাবে কাৰো দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু সাধ্য মানে তেখেতে পাৰে মানে মানুহক সহায় কৰিব বিচাৰিছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ লগত ইমান এটি দুখজনক ঘটনা হৈ গ'ল, সঁচাকৈ অসহনীয়। সেইটোৱেইটো, আজি এমাহ হ'বৰে হ'ল, আজিলৈ তেখেতে কোনো ধৰণৰ ন্যায় পোৱা নাই। কিন্তু আমি তেখেতক আজিলৈ আমাৰ মনৰ পৰা গুচিয়ে যোৱা নাই। এনি টাইম জুবিনদাৰ মানে মৃত্যুৰ সেই শোকৰ চাহটো মানে আমাৰ মনৰ পৰা গুচি যোৱা নাই। মই বুজি পাইছোঁ তোমাৰ কথাটো। তেনেকুৱাকৈ মানে আমাৰ অসমবাসীয়ে চাগে জীৱনত যিমান আজিলৈকে দুখ পাইছে, ঘৰৰ হওক, পৰৰ হওক, সমাজৰ হওক, কিন্তু জুবিনদাৰ এই যে ঘটনাটো, এই ঘটনাটো চাগে কোনেও মানে পাহৰিব নোৱাৰা দুখ, আৰু এইটো চিৰজীৱনলৈকে থাকি যাব। তুমি বিশ্বাস কৰিবানে, মোৰ যে পিছমাথা বিষাই আছিলে, বুকুখন বিষাই, মানে এক অজানা অনুভূতি বুলি যে জুবিনদাৰ গীতসমূহত মানে উল্লেখ আছিলে, অজানা অনুভূতি, সেই অজানা অনুভূতিৰে মোক একদম মানে আৱৰি আছিলে। মানে মই কান্দিবও নোৱাৰোঁ, মই হাঁহিবতো নোৱাৰোৱেই, মানে মুখ চুখবিলাক এনেধৰণে টানি ধৰিছিলে। মানে এক বেলেগ পৰিস্থিতিত আমি জীয়াই আছিলোঁ সেইকেইটা দিন। আৰু যেতিয়া তেওঁৰ 13 দিনীয়া কাজ গৈছিল, সিদিনা মই যে এই পাণচোনা গানটো শুনি যে মই কান্দিছিলোঁ, সিদিনাৰ পৰা মোৰ বুকুখন অকণমান পাতল হৈছিল। আৰু যেতিয়া মানে বিকলাংগ লোকসকলে বা পশু পক্ষীয়ে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত গৈ বা তাত গৈ যেতিয়া শ্ৰদ্ধাঞ্জলি জনায়, বা জীৱ জন্তু প্ৰকৃতিকুলে যেতিয়া দেহ ত্যাগ কৰে, তেতিয়াই এগৰাকী মানুহ মহামানৱলৈ পৰিণত হয় আৰু মানুহৰূপী ভগৱানলৈ পৰিৱৰ্তন হয়। সেই বস্তুবিলাক যেতিয়া দেখা পাওঁ মোবাইলত, তেতিয়া মানে বুকুখনে নামানে, মানে অট'মেটিকেলি চকুলো ওলাই আহে। এতিয়া জুবিন গাৰ্গক যে মই অনুষ্ঠান বুলি কৈছোঁ, মৰমৰ জুবিন দাক, তুমি চোৱা, জুবিনদাৰ গীতসমূহ যিসকল সংগীত শিল্পীয়ে বা যিসকল গীতিকাৰে লিখে, সংগীত শিল্পীজনে গায় বা সংগীত পৰিচালকজনে সংগীতেৰে মানে সজাই তোলে, সেই চাউণ্ড ইঞ্জিনিয়াৰ থাকে, সেই গোটেইকেইজন ব্যক্তিৰে কিন্তু জীৱনত যিটো এটা জীৱিকাৰ পথ আছিলে, সেই পথটো চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল। হয়, তেওঁলোকে বেলেগ মানুহ পাব পাৰে, বেলেগ কাম পাব পাৰে, কিন্তু জুবিনদা কেতিয়াও নাপায়। আৰু জুবিনদা এজনেই আছিলে, এজনেই আছে, সকলোৰে হৃদয়ত এজনেই থাকিব। আৰু তেনেকুৱা এগৰাকী জুবিন গাৰ্গ হ'বলৈ মানুহক বহুত যুগ লাগি যাব। আৰু আহিবনে নাহে সেইটো কোনেও নিশ্চিত দিব নোৱাৰে। কিন্তু চৰকাৰেও ভয় কৰিছিল, যাক নেকি চৰকাৰেও ভয় কৰিছিলে, তেখেতে কাকো কথা ক'বলৈ ভয় কৰা নাছিলে, সংকোচ কৰা নাছিলে, কাকো ভাল বুলাবলগীয়া হোৱাই নাছিল। সেইটোৱে আমি মানে হাঁহি গৰ্বৰে ক'ব পাৰোঁ যে জুবিনদাই কেতিয়াও কাকো ঘেণ্টাও খাতিৰ কৰা নাছিল। আৰু তাৰ একমাত্ৰ কাৰণটো তুমি কি জানা? তেওঁ কেতিয়াও অন্যায় কৰা নাছিল, অপৰাধ কৰা নাছিল, কোনো ধৰণৰ 2 নম্বৰী কাম কৰা নাছিল, ভুল নাছিল। আৰু তেওঁ সদায় মানুহৰ পক্ষত আছিল। গতিকে
মানুহৰ পক্ষত যেতিয়া এগৰাকী মানুহ থাকিব তেতিয়া তেখেতক কোনেও ভুল বুজিব নোৱাৰে, তেখেতক কোনেও বেয়াকৈ ভাবিব নোৱাৰে। কাৰণ যিকোনো বেয়া পৰিস্থিতিত অসমবাসীৰ লোকসকলৰ লগত মানে বেলেগ থাকিলেও নাথাকিলেও জুবিন দা কিন্তু সদায় থাকিব। আমি যেতিয়া সৰু আছিলোঁ জুবিন দাই চকলেট বা মৰ্টনৰ টেমাবিলাক লৈ বানপীড়িতসকলৰ বাবে সাহায্য ভিক্ষা মাগিছিল গুৱাহাটীত অলিয়ে গলিয়ে। তেতিয়া কিন্তু বহুতো মানুহে কৈছিল যে জুবিন গাৰ্গৰ পইচাৰ অভাৱ হ'ল নেকি। জুবিন দাই এটি মাত্ৰ আমাক আৰ্হিহে দেখুৱাব খুজিছিলে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু তেনেদৰে আমি সকলোৱে মিলি যে আৰ্তজনক সহায় কৰিব পাৰোঁ সেই বস্তুটো আমাক জুবিন দাই সেই দিনতে শিকাই থৈ গৈছিল। গতিকে জুবিন দাৰ যিসমূহ ভাল কৰ্ম আছে সেইসমূহক আমি এনেদৰে মনত পেলাব লাগিব। আহি থকা ভৱিষ্যত প্ৰজন্মক আমি এই কথাবোৰ শিকাব লাগিব যে জুবিন দা এজন কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিলে বা কিমান ভাল মানুহ আছিলে। তেখেতে সদায় আমাৰ হৈ কাম কৰিছিলে, অসমবাসীৰ হৈ কাম কৰিছিলে। নিজৰ জীৱনকো তুচ্ছ কৰি, নিজৰ কেৰিয়াৰক তুচ্ছ কৰি তেখেতে মুম্বাইৰ পৰা অসমলৈ আহিছিলে আৰু অসমৰ মাটিক নিজৰ বুলি আঁকোৱালি লৈছিলে, অসমৰ মানুহক নিজৰ বুলি ভাবিছিলে আৰু প্ৰত্যেকজন দুখীয়া মানুহক, প্ৰত্যেকজন অসহায় মানুহক তেখেতে সহায় কৰিছিলে আৰু নিজে গীত গাই পোৱা সেই পইচাকেইটাৰে সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ তেওঁ চেষ্টা কৰিছিলে। যদিও বা বাহিৰৰ পৰা তেওঁ ফাণ্ডিং পোৱা নাছিল, কিন্তু উৰে ৰাতি গান গাই তেখেতে ৰাতিপুৱা যে বেলেগক সহায় কৰি যিটো এটা সুখ পাইছিল সেইটোৱে হৈছে প্ৰকৃত মানৱ ধৰ্ম। আৰু জুবিন দাৰ সকলোতকৈ ভাল লগা ব্যক্তিত্বটো হৈছে তেখেতে কেতিয়াও জাতি ভেদ বিচাৰ কৰা নাছিল আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেইবাবে সকলোবোৰ মানুহ ওলাই আহিছে। প্ৰত্যেকটো ধৰ্মৰ, প্ৰত্যেকটো জাতিৰ, প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। সেইবাবেতো জুবিন দাৰ মৃত্যুৰ সময়তো মানুহটো বাদেই দিয়া, জীৱ জন্তু সকলোৱে নিজৰ প্ৰাণ আহুতি দি দিছে। সঁচাকে। আৰু জুবিন দা যে মানৱৰূপী ভগৱান আছিলে তাৰ প্ৰমাণ এইটো দ্বাৰা পোৱা যায় যে তেখেতে মহাপ্ৰয়াণৰ সময়তো এক বিশ্ব ৰেকৰ্ড গঢ়ি গ'ল, যিটো নেকি ভাৰতবৰ্ষত যিমান ডাঙৰ ডাঙৰ শিল্পী বুলি নিজকে ভবা বলিউডৰ সেইসকলৰ কথা কৈছোঁ, তেওঁলোকে কিন্তু যেতিয়া এই সংসাৰ এৰি গৈছিল তেতিয়া বহুত মানুহে গমেই পোৱা নাছিল বা বহুত মানুহে নাচাইছিলো। কিন্তু এতিয়া অকল টকা চিনি পায়। সেইটোৱে। আৰু এতিয়া এনেকুৱা হৈছে যে জুবিন দাৰ নাম লৈ বহুতেই মানে শ্ৰদ্ধাঞ্জলি কৰি আছে, বহুতেই ভিডিঅ' বনাই আছে। বলিউডত চাবাচোন তুমি কিছুমান ৰিয়েলিটি শ্ব'ত মানুহক আৱেগিক কৰি অসমৰ কথা কৈ জুবিন দাৰ কথা কৈ ভিডিঅ'বিলাক বনাইছে। কিন্তু 10 দিন পিছত 15 দিন পিছত আমি কিন্তু ভুল যোৱাটো উচিত নহয়। আমি কেতিয়াও ভুল নাযাওঁ আৰু আমি জুবিন দাৰ যে ন্যায় পাব লাগিব সেইটো কথা সদায় বদ্ধপৰিকৰ। আমি সদায় মাত মাতি যাম। প্ৰিয় শিল্পীজনে আমাৰ অসমবাসীক যিমান দিলে আমিও তেখেতক সিমানখিনি দিবলৈ যদিও নোৱাৰোঁ তথাপি আমি চেষ্টা কৰি যাম। আৰু আমাৰ ভিডিঅ'টি যদি চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে তেনেহ'লে এটি কমেণ্ট কৰিব, আপোনালোকৰ মনৰ ভাৱ লিখিব। আৰু যদি ইউটিউবত চাই আছে এটি ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে এটি ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমি আৰু অধিক আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আৰু জুবিন দাৰ বাটেৰে বাট বনাই আমিও আৰ্তজনক সহায় কৰিব বিচাৰোঁ, তেনে এটি মহৎ উদ্দেশ্যলৈ আমিও আগবাঢ়ি আছোঁ। গতিকে আপোনালোকৰ অকণমান সঁহাৰি পালে সেইখিনি সম্ভৱ হ'ব। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।